हेलो एवरीवन ইয়াতে আমি হঠাতে যোগীবাৰী নাহোঁতে ৰাগণিতৰ গাত লগ পালোঁ ফাইনেলি ইয়াতে এটা শ্বুটিং চলি আছে হঠাতে আহোঁতে শ্বুটিংটো পালোঁ ইয়াত আপোনাৰ নামটো কি বৰ্তমান ৰাগদাই যিটো মানে গানত চিত্ৰগ্ৰহণ কৰি আছে সেই চিত্ৰগ্ৰহণৰ যিটো গান গাইছে তেওঁ মোৰ লগত আছে মই আপোনালোকৰ লগত অলপ চিনাকি পাই দিম আপোনালোকে এই চেনেলটোতে গম পাই থাকিব মিক্স অফ আৰ্ট টুডে हेलो एवरीवन मिक्स ऑफ आर्ट टुडे चैनल आपलोक बहुत बहुत स्वागतम जनाइছোঁ আমি এতিয়া ফাইনেলি এটা জায়গা ফুৰিবলৈ যাম বুলি ভাবি আছিলোঁ কিন্তু বৰষুণৰ বতৰ বৰ বেছি ঠিক নহয় গতিকে লগৰজনী ঘৰতে অলপ টাইম ৰৈ দিছোঁ বৰষুণটো অকণমান কমিলে আমি যাম আৰু আমি ক'ত যাম কি কৰিম আপোনালোকক দেখাই থাকিম ব্লগটোত আপোনালোকে দেখা পাব আৰু শেষলৈ চাই থাকিব ভিডিঅ'টো যদিহে আপোনালোকে নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবিলাক পাই থাকে এয়া মোৰ লগত ওলাইছে সঞ্জু বৰুৱা আৰু এয়া মীনাক্ষী গগৈ আৰু এগৰাকী ওলাই আছে আহিব তেওঁ ৰেডি হৈছে আমি একেলগে চাৰিজনী ওলাই যাম আজি আমি কিনো কৰোঁ আপোনালোকক দেখুৱাই আছোঁ ব্লগটো শেষলৈ চাই থাকিব ৰেডি যাম পাই গ'লোঁ যোগীবাৰীৰ ভিতৰলৈ সোমাই যাম ক'ত আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো এইটো সুন্দৰ ভিউ হয় ইমান পদুম ফুল আছে সঁচাকৈ দেই দেখিব একদম পাতলা শ্বুটিঙৰ কাৰণে ৰৈ আছে ৰেডি হৈ আছে ৰাগণিতম দাৰ লগত এটা শ্বুটিং কৰিব সপোনৰ কাৰণে ন আপোনালোকে কেইটা বজাৰ পৰা আহিছা 7 বজাত আহিছা তোমাৰ নাম থেংক ইউ ভালকৈ ভাল লগা এটাৰ মুহূৰ্ত আৰু আকাশখন দেখিছেনে ইমানেই সুন্দৰ হৈছে বহুত ভাল লাগিছে আহি আছোঁ সঁচাকৈ আজি মোৰ মনটো বহুতেই ভাল লাগিছে আহি আছোঁ চাই আছোঁ আৰু কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা লাগিছে যোগীবাৰীৰ প্ৰাগটো আহিব আপোনালোকেও চাব আহি আছোঁ আৰু যোগীবাৰী এখন ইমানেই সুন্দৰ পিকনিক প্লেচ আপোনালোকেও আহিব যোগীবাৰীত যদি আপোনালোকে অহা নাই এবাৰ চাই যাব যোগীবাৰীৰ প্লেচটোনো কেনেকুৱা হয় সঁচাকৈ ইমানেই মনোমোহা দৃশ্য এয়া দেখিছেনে আমাৰ জাতীয় পতাকাখনো ইমান ধুনীয়াকৈ লগাই থৈছে ইয়াতে সুন্দৰ এটা লোকেশ্যনত আছোঁ বহুত সুন্দৰ এটা ভিউ হয় যোগীবাৰীৰ বিল
আমি যোগীবাৰীত ফুৰিবলৈ আহোঁতে হঠাতে লগ পালোঁ জনপ্ৰিয় অভিনেতা ৰাঘৱ নিতম দ্বাৰা ধুনীয়া গান এটাত শ্বুটিং কৰিছে। তেখেতৰ শ্বুটিঙৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গানটো হৈছে সপোনৰ কাৰেং। ফাইনেলি ইয়াতে এটা শ্বুটিং চলি আছে, হঠাতে আহোঁতে শ্বুটিংটো পালোঁ। নামটো আপুনি জনাবচোন। নমস্কাৰ, মোৰ নাম ৰীতা সুদাস। হয়, আপোনাৰ ঘৰ? ৰাজগড়। ৰাজগড়। আপুনি ইয়াতে কেইটা বজাৰ পৰা বহি আছে শ্বুটিঙৰ কাৰণে? আমি ৰাতিপুৱা 7টা বজাত আহিছোঁ। আপোনাৰ শ্বুটিং এতিয়ালৈ কেইটা এপিছ'ড গ'ল মানে? এটা গৈছে। এয়া আপোনাৰ লগত বহি আছে যে মা নে কি? হয়। আৰু আপোনাৰ? জুলি হাজৰিকা। আপোনাৰ? প্ৰচেষ্টা দত্তা। আপোনাৰ ঘৰ? নগাঁও। আপোনাৰ? মোৰ যোৰহাট। যোৰহাট। বঙালপুখুৰী। যোৰহাটো চলিয়ে আছে মোৰ লগতে। যোৰহাট বঙালপুখুৰী। হয় হয় হয়। আহিছে। আপোনাৰ নামটো জনাব। ইয়াত আমি হঠাতে যোগীবাৰীত আহোঁতে ৰাঘৱ নিতম দাক লগ পালোঁ। দুখনমান চেলফি ল'লোঁ। এতিয়া শ্বুটিঙত গৈছে। তেখেতে শ্বুটিঙত এতিয়া বৰ্তমান বৰ্তমান মানে শ্বুটিং চলি আছে। শ্বুটিঙৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। হঠাতে আমি যোগীবাৰীত আমি ফুৰিব আহোঁতে হঠাতেই লগ পালোঁ। বহুত হেপী হৈছোঁ। ত' আহিছোঁ অলপ আপোনালোকক দেখুৱাম। মোৰ ফ্ৰেণ্ড কেইজনী মোৰ কাৰণে বহুত কষ্ট কৰিছে। মোৰ এই ব্লগটো বনোৱাত বহুত সহায় কৰিছে। গতিকে বহুত বহুত থেংক ইউ। আহি আছোঁ আপোনালোকক আছে। গানটো কেতিয়ালৈ ৰিলিজ হ'ব? বহুত ভাল লাগিছে। শ্বুটিং চোৱা মানুহ বহুত। আহি আছোঁ, শ্বুটিঙৰ তলি পালোঁ আহি। বহুত সুন্দৰ এটা পৰিৱেশ, বহুত ধুনীয়া লগা। তুমি এই ফুলালা ও তোমাক মৰমেৰে উপচা। বৰ্তমান ৰাগদাই যিটো মানে গানত চিত্ৰগ্ৰহণ কৰি আছে, সেই চিত্ৰগ্ৰহণৰ যিটো গান গাইছে তেওঁ মোৰ লগত আছে। মই আপোনালোকৰ লগত অলপ চিনাকি কৰাই দিম। বিতুপন বৰা। আপোনাৰ ঘৰ? যোৰহাটত হয়। ময়ো হঠাতে ইয়াতে যোগীবাৰীত মই আহিছোঁ। মোৰ ঘৰ ইয়াত নহয়, মোৰ ঘৰ মৰিগাঁৱত হয়। হঠাতে মই ইয়াতে আহোঁতে আপোনালোকৰ দৃশ্যগ্ৰহণৰ কিছু মানে ময়ো ইয়াতে মোৰ কেমেৰাত মানে ৰাখিছোঁ। গতিকে মই সেইটো ব্লগ বনাবৰ কাৰণে মই আহিছিলোঁ। গতিকে আপোনাক হঠাতে লগ পালোঁ, ৰাগদাকো লগ পালোঁ। আপোনালোকৰ চিত্ৰগ্ৰহণৰ ইমান ধুনীয়া সুন্দৰকৈ কাম চলি আছে, তাৰ কাৰণে আগুৱাই যাওঁ আপোনালোকক ধন্যবাদ দিছোঁ। আৰু এই গানটো আপুনি দুভাগমান আমাৰ দৰ্শকক মানে গুণগুণাই দিলে ভাল লাগিব। গাবলৈ অকণ দিগদাৰ হয়, তথাপি অকণমান হ'ল। চিৰিলি পাত তুই মৰমি, চিৰিলি পাত আঘোণৰ পথাৰত নাযাবা মৰমি, কাটিব কোমলকৈ হাত। থেংক ইউ। ইমান ধুনীয়াকৈ গানটো গাইছে। আপোনালোকৰ প্ৰডাক্ট আছে, গোটেইখিনিকে কৈছোঁ আপোনালোকে ছাপোৰ্ট কৰক আগুৱাই যাবলৈ। মই ইউটিউবত মোৰ নিজৰ চেনেল আছে, সপোনৰ কাৰেং 2021 বুলি আছে। সেইটো আপোনালোকে চালে পাব। সপোনৰ কাৰেং XOPUNOR। সপোনৰটো তেনেকৈ লিখিব লাগিব, এক্স লিখিব লাগিব মানে। ত' মানে তেনেকৈ আছে আৰু সপোনৰ কাৰেং 2021 বুলি মাৰিব লাগিব। তেনেকৈ আছে আৰু বাকী ভিডিঅ'টো কেনেকৈ ৰিলিজ কৰে মোৰ ভাইটি এজনী, ভাইটি প্ৰডাকশ্যন। আপোনালোকে এই লোকেশ্যনটো আগৰ পৰা মানে প্লেন কৰি চিলেক্ট কৰিছে? মোৰ ভাইটিয়ে দেৱজিৎ, সি আগৰ পৰাই প্লেনিং কৰিছিলে। মানে কি হয়,
মই একচুৱেলি মই আপোনাৰ ভাইটিৰ নামটো জনাব নেকি? দেৱজিত বৰা দেৱজিত বৰা ডি প্ৰডাকশ্যন বুলি আছে হয় হয় মানে সি আগৰ পৰাই মানে হেৰি কৰিছে আৰু এইটো প্লেনিংটো আগৰ পৰা আছিলে এই লকডাউনৰ কাৰণে মানে অকণমান হেৰি হৈ গ'ল পষ্টপন হৈ গ'ল এতিয়া মানে আৰু সেই আজি হ'ল আৰু শ্বুটিং হয় হয় আগুৱাই যাওক বহুত ধন্যবাদ দিছোঁ হঠাতে লগ পাই মোৰো ভাল লাগিছে কাৰণ ইমান দূৰৰ পৰা আহি আপোনালোকক লগ পাইছোঁ চবৰ লগত না চবকে লগ পাই মোৰ হয় ভাল লাগিছে হয় হয় চব অচিনাকি মানুহে হয় দেৱজিতৰ বাহিৰে একচুৱেলি কালচাৰেলৰ মানুহখিনি মনটো বহুত বহল লগ গতিকে পালে মানে কি হয় সকলোকে নিজৰ বুলি মানে ল'ব পাৰে সেইটো কাৰণে মোৰো কোনো মই ভিডিঅ' বুলি কোনো প্ৰিপেৰেশ্যন নাই হয় হয় প্ৰথম কথা ক'বলৈ গ'লে মই কোনো 0% মানে প্ৰিপেৰেশ্যন আজি পটককৈ আহি পেলাই মানে হেৰি কৰিলোঁ আৰু হ'ল আৰু এতিয়া চাগে হ'বগৈ আৰু কমপ্লিট হ'বগৈ আৰু ভালে লাগিলে চবকে আচ্ছা এতিয়া আপুনি মোৰ চেনেলটোৰ বিষয়ে আমাৰ দৰ্শকক কিবা এটা কৈ দিয়ক obviously মিক্স অফ আৰ্ট টুডে মিক্স অফ আৰ্ট টুডে মোৰ চেনেলটো মিক্স অফাৰ টুডে হয় হয় এই চেনেলটো মানে সকলোৱে চাব বুলি মই আশা কৰিলোঁ আৰু লগতে ছাবস্ক্ৰাইব কোনোবাই কৰা নাই যদিও কৰিব হয় হয় জল্দি জল্দি ছাবস্ক্ৰাইব কৰিব দেই জল্দি কৰিব তেতিয়া মানে আমাৰ আপডেট কিছুমান পাই হয় 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 থাকিব মিক্স অফাৰ টুডেৰ আপডেটখিনিও পাব মোৰ সেইখিনিও পাব এইটো থ্ৰুৱেদি মানে হয় হয় ইয়াত চাগে মোৰো ওলাব আৰু হয় আগুৱাই যোৱাত সহায় হ'ব সকলোৱে আমাক মৰম দিব ৰাগদাৰ এতিয়া মানে দৃশ্যগ্ৰহণ অলপ শেষ হৈছে তেখেতে ৰেষ্ট ল'ম বুলি ভাবিছিলে কিন্তু মই মানে তেখেতক অলপ অনুৰোধ কৰিছোঁ মোৰ দৰ্শকবিলাকক কিছু তেখেতৰ অনুভৱ ক'বৰ কাৰণে কাৰণ শ্বুটিঙৰ টাইমত কেনেকুৱা কি অনুভৱ বা আহক আপুনি আহক বৰ ধুনীয়া লোকেশ্যন এটাত বৰ ধুনীয়া গান এটা কৰি আছোঁ আপোনালোকে বাকীখিনি গোটেইখিনি গম পাবই চেনেলটোত আমি সকলোৱে মিলি জুলি এটা ধুনীয়া গান কৰিছোঁ খুব ভাল লাগে এডিটিঙৰ পিছত আপোনালোকে আগবঢ়াই দিয়া হ'ব অতি সোনকালে খুব ভাল পাব ভিডিঅ'টো বৰ ধুনীয়া আৰু আমি বৰ ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এই চেনেলটোতে গম পাই থাকিব মিক্স অফ আৰ্ট টুডে বৰ ধুনীয়া নাম দিছে চেনেলটো গতিকে নহওক এই চেনেলটোতে সকলোখিনি গম পাই থাকিব চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব হয় নাই হয় হয় ছাবস্ক্ৰাইব নকৰিলে নহ'বই ছাবস্ক্ৰাইব কৰিবই লাগিব সকলোৱে কৰিব এয়া আমাৰ বা কিন্তু বহুত ধুনীয়া এক্টিং কৰিছে আৰু দাদাও কৰিছে দাদাটো আগৰ পুলিয়া একদম বহুত ধুনীয়া কৰিছে ক'বই নোৱাৰি আৰু বহুত ভাল লাগিছে আৰু হঠাতে মই লগ পাইছোঁ মোৰ ঘৰ মৰিগাঁৱত আৰু মই দেৰগাঁৱত থাকোঁ দেৰগাঁও 11 থাকোঁ হঠাতে গুচি আহিছোঁ আহি আজি আপোনালোকক লগ পাইছোঁ মোৰো বহুত ভাল লাগিছে কাৰণ মই নেদেখা ঠাইখিনি আজি দেখিছোঁ আৰু আপোনালোককো লগ পাইছোঁ ভাল লাগিছে বহুত ধন্যবাদ এতিয়া মই দৃশ্যগ্ৰহণৰ পৰা গুচি আহিছোঁ তাৰ শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ